Hello everyone, দেখিছেনে কণমানিজনী কুছত লৈ কেনেকৈ মই ভিডিও বনাইছো যেহেতু মই ভিডিও বনাই বহুত বেছি ভাল পাওঁ আৰু লগতে মই এগৰাকী মাতৃও ভিডিও বনোৱাৰ লগে লগে মই হিহঁতকো সমানে টাইম দিব লাগিব দুটা লৰাছলি থকাৰ পাছতো মই সকলোবোৰ কেনেকৈ কাম কৰো তাকে জানিব বিচাৰিছিল কিছু লোকে আমাৰ ফেসবুক পেজ অনুভৱৰ পৃথিৱী সঞ্চিতাত হেহে মই ইউটিউব চেনেল ভাৰ্গী অনুভৱতে দি দিছো কেনেকৈ মই ভিডিওসমূহ শুট কৰো আমাৰ ভাৰ্গী বাৰু সকলোৰে কুছত থাকে কিন্তু কেতিয়াবা তাই মোক বহুত বেছিকৈ বিচাৰে তেতিয়া মই এনেকৈ তাইক কুছত লৈ ভিডিও শুট কৰো ইয়া দেখিছেনে ইয়াৰ মাজতে আকৌ লৰাটোক খোৱা আৰু লগতে আলহী হুধা আৰু লগতে আমাৰ এই এক্ট্ৰেছ তিনিগৰাকীকটো মই চাব লাগিব নহয়নে হিহঁতে ৰাতিপুৱাই আহে ভাত নোখোৱাকৈ হিহঁতকটো মই ভাত পানীৰ যোগান ধৰিব লাগিব নহয়নে ভাত মুঠি যদি হিহঁতক নিদু তেতিয়া জানো ভাল হ'ব গতিকে হিহঁতকো ভাত খোৱালো এনেকৈ আৰু এতিয়া এয়া শুটৰ এটা অংশ মই এনেকৈ দেখাই দিছো মানে ভাত খোৱাৰো শুটিং আছিল মাজতে আকৌ আমাৰ বৰ্মা গৰাকীকো ভাত দিছো ইয়া ভাৰ্গী কেনেকৈ কুছত লৈ আসলতে কি জানেনে যদিহে আপোনাৰ কিবা এটা কাম কৰিবলৈ বহুত বেছি হেপাহ থাকে আগ্ৰহ থাকে তেন্তে যিকোনো বাধা আপুনি নেউচি নিজৰ সপোন পূৰণ কৰিব পাৰিবই মোৰ সপোনৰ কি হয় নাজানো মাথো চেষ্টাহে কৰিছো আপোনালোকে আশীৰ্বাদ কৰিলে মোৰো সপোন নিশ্চয় পূৰণ হ'ব নহয়নে বাৰু